কুইড এখন আহিছে। তো এইখন গাড়ী একদম ফুল বডি পূৰা অৰিজিনেল পেণ্টত আছে। ভিতৰ চিতৰ পূৰা মজা হৈ আছে মানে আপোনালোকে একদম মজা পাব আৰু পূৰা ধুনীয়া। খালি পাৱাৰ উইণ্ড' নাই। 2016 লাষ্টৰ ছেকেণ্ড অনাৰ গাড়ী বহুত ধুনীয়া হৈছে। অৰিজিনেল পেণ্টত আছে গাড়ীখন চাই লওক। ভাবিলোঁ অকণ দেখাই দিওঁ। এইফালে চাওক, কোনো ছাছপেনশ্যনৰ চাউণ্ড নাই, টায়াৰ চাই অ'কে। গাড়ী মানে যোনে লওক মজা গাড়ী পাব আৰু মাইলেজো ভাল। এইখন আপোনাৰ 25 মান দেখুৱায়। গাড়ী বহুত ধুনীয়া হৈছে, অৰিজিনেল পেণ্টত আছে, একো কাম নাই, জাষ্ট তেল ভৰাওক চলক। আৰু ট্ৰেন্সফাৰ কৰি দিম আৰু গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ ফিক্স প্ৰাইচ হ'ব 1,50,000 টকা। তো যদি কোনোবাই লয় তেতিয়াহ'লে কণ্টেক্ট কৰিব। ভাবিলোঁ অলপ দেখাই দিওঁ ভালকৈ। পিছত ৰিভিউ এটা মই কৰি দেখাম বাৰু, তথাপিও আপোনালোকক অলপ দেখুৱাই দিলোঁ। গাড়ীখন বহুত বেছি ধুনীয়া হৈছে। গাড়ীখন লেতেৰাহে হৈ আছে, ধোৱা নাই। ধুই দিলে মানে পূৰা মজা হৈ যাব। আৰু মিউজিক চিষ্টেম এইটো দেখিছে, কোম্পানী ফিটেড। চিট কভাৰ খুব ধুনীয়া হৈ আছে। ভিতৰৰ কণ্ডিশ্যন মানে পূৰা মজা। এইফালে চাই লওক, পূৰা ধুনীয়া হৈ আছে। আৰু যদি লয় আপোনালোকে কণ্টেক্ট কৰিব। ভাবিলোঁ অলপ দেখাই দিওঁ।